তো নমস্কাৰ ছাৰ, মই মনজিত আৰু আছোঁ এতিয়া একদম পিয়'ৰ গাঁৱত। চাওক সেইফালে ৰাস্তা পূৰা, সেইফালে ধুনীয়া ৰাস্তা, ছাগল আছে, দুটা গাছ। আমাৰ মানে যিটা গান আছিল সত্যৰ আৰু ৰিয়েলিটি, সেইটা মানে আজি বনাব আহিছোঁ ইয়াতে। 2 দিনত ভাগৰ পেলাব গান। এইফালে অংকুৰ আছে, গান আমাৰ এতিয়া শ্বুটিং হ'ব আজি 10 তাৰিখে ৰিলিজ দিয়া হ'ব। হয় হয়, আমি ৰিলিজ কৰি দিম। ভিডিঅ'টা শেষলৈকে কৈ আছোঁ। আৰু 2জন আহি আছে, ডাইৰেক্টৰ আৰু এছিষ্টেণ্ট আহি আছে আমাৰ। আমি 2জন মানে সোনকালে আহিলোঁ। এই চাওক এটা মজা ৰাস্তা, মানে মজা, মানে একদম পিয়'ৰ গাঁও। আমি য'ত থাকোঁ সেইখানো গাঁৱে, কিন্তু তাতকৈ আৰু এইখান বেছি পিয়'ৰ, মানে গাঁৱৰে সৰু সৰু পদূলি সেনেহেন। এই চাওক মানুহ এটা যাই আছে, কি ধুনীয়া লাগছে চাই। তাৰপিছত এতে মানে আমি গান এটা অলপ কৰিম, ভিডিঅ' কৰিম আৰু গান এটাৰ, আৰু এই বাকী ডাইৰেক্টৰো আহি পাল। ফাইনেলি না জাম হৈছিল নেকি ৰাস্তাত? আহিব আনিছিলোঁ একদম, মানে ভালেই সুন্দৰ একদম। লোকেশ্যন পূৰা A1 বৰ্তমান। মানে এই আগৰ দিনৰ যিগিলা চিনেমা মন যায় কিবা কিবি সেনেহেন, মানে এটা মানুহ চাইকেল লৈ আহি থাকিব, কিছু কিন্তু জমিব। ডাইৰেক্টৰে মানে বাক্সাত লৈছে, বাক্সাৰ ভিতৰত লৈছে এটা বেগত কিবা কিবি আছে, চলা তলা কিজানি, আৰু এইফালে ষ্টেণ্ড এডাল আছে, আৰু এইফালে মোৰ কাৰণে এটা চলা আনছে ডাইৰেক্টৰে। ৱাও। তো আমি এনে প্ৰথম শ্বটটা এনে টেষ্ট কৰি চালোঁ। আমি এনে প্ৰথম শ্বটটা মানে টেষ্ট কৰি চালোঁ, এনেহেন হৈছে। এই এনেহেন পূৰা ভালেই হৈছে, ঠিকে আছে না? ঠিকে আছে। তো এইফালে মেকআপ কৰি আছে, মানে এইবাৰ মানে মই এই ৰাস্তাখনেদি বাইকখন চলাই সিফালে যাব লাগিব। এটা মজা এটা শ্বট হ'ব, কিন্তু গান এটা চাব লাগিব দে। ভালেই হৈছে বুলি কৈছোঁ দেচোন দে, ফাৰ্ষ্টৰখিনি কৰি গম পালোঁ। আমি খাই আছোঁ বৰ্তমান মানে অন্নপূৰ্ণ ডাইট চিডৱা মুড়ি খাই আছোঁ, মুড়ি। লগত আছে 10 টকীয়া এটা মাজা, তাৰপিছত আছে এছিষ্টেণ্ট ডাইৰেক্টৰৰ এটা মিচিকিয়া হাঁহি। ইউটিউব চেনেল চোৱা, ইউটিউব চেনেল চোৱা কিমান চোৱা? ই মানে লগটা নাজানে বোলে, লগটা আইথান তাক নকয়ে ঘৰৰ মানুহ, কি হ'ব আৰু। তো আমি এইবাৰ এই সিফালে যাই আছোঁ, গাঁও কিন্তু আৰু হয় আৰু, কিন্তু এইখন না তো মানে বানাং বুলি বনাইছে, ধুনীয়া বানাং বুলি বনাইছে। ৰাস্তাখনো চাফা, গাছ চাছ আছে, এইফালে ৰাস্তা, এইখিনি হেৰি নাৰিকল গাছ চাইডে চাইডে গাড়ী এখন আছে, মজা এইৰকম মজা। মোৰ মানে কাহ হৈ আছে, সেইকাৰণে মাতটা অলপ মানে বেছি বেজ হৈ আছে। কম বাৰু আৰু 3 দিনমান পিছত এই বেজটো। আমাক মানে এখন ফটো মাৰি পেলাই কাই মাৰি দিবি ফটো? কাই বেছি পাৰে? তুমি জানা ফটো মাৰিবা? ই মানে দেখাতে গম পায়, মানে অলপ ই চৈতানটো বুদ্ধিটো আছে মানে। কাই মাৰিবি ফটো? তো আজি আমাৰ এতে চব হৈ গ'ল না, ডাইৰেক্টৰ আছিলে আজি মানে কমপ্লিট ফাৰ্ষ্ট 1 নম্বৰ দিন, আৰু কালি আছে। ভাল লাগিল, আৰু সেইফালে মজা লাগি আছে। তো গানটা আহি আছে কে ডি এডিট অফিচিয়েল নামৰ ইউটিউব চেনেলত। তো ডেছক্ৰিপশ্যনত চেনেলটা লিংক দি দিম। আৰু এইফালে ফাৰ্ষ্টতে এক্টিভ মাৰি আহে, মানে 2বাৰ আছোঁ আমি। ফাৰ্ষ্টতে 2জন থৈ আহিব, তাৰপিছত 2জন। তো লগ পাইছোঁ এটা নেক্সট ব্লগত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু শেষত আৰু একবাৰ কৈ দিছোঁ, গানটা আহি আছে কে ডি এডিটছ অফিচিয়েল নামৰ ইউটিউব চেনেলত। চেনেলটাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, গানটা চাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আৰু আমি এবাৰ ঘৰত যাই আছোঁ। 10 নৱেম্বৰ সত্যৰ আঁৰৰ ৰিয়েলিটি। ধন্যবাদ।